বয়স ৰৈ নাথাকো বয়স ৰৈ নাথাকে তেনেকৈ লাগিব মা তেনেকৈ লাগিব আজি তোক বহুত ধুনীয়া লাগিছে মা ধুনীয়া লাগিছে সেইটো হয় তাৰে ইচ্ছা আহিব মা কিয় লাগিব অমংগল একো হব কিয় সংকোচ আহিছে ভিতৰলৈ মা ভিতৰলৈ মাতা সিহঁত তই চকুৰে দেখিছ ভৱানী মই আপুনি দেখাই চিনি পাইছনে মোৰ সপোন পলাকে তীৰ্থকত পৰিণত কৰিলে দেউতা কিন্তু মই যে একে বিচাৰিছিলো দেউতা বোৱাৰী ক'ত বাহিৰতে আছে দেউতা কিয় বাহিৰত আছে কেনেকৈ কি মোক লৈ এইখন ঘৰত ভৰি দিব আহি দেউতা ঐ তই আকৌ সেইবোৰ কি কৈছ মোৰ ঘৰৰ লক্ষ্মী বাহিৰত থাকিব তোৰ যদি অকণমানো জ্ঞান থাকিলেহেঁতেন বোৱাৰীক ময়ে মাতি আনিছো বোৱাৰী হয় বোৱাৰী কলা ক'ত হেৱালি তাৰ ওচৰত প্ৰথমতে মই কিয় শিক্ষা বুজিব লাগিব কলা কলা সকলো সম্পৰ্কৰ কথাই কৈছা মই যে হঠাৎ হৈ আহি কলাকৰ বতৰ পৰা তোমাক চাপ মাৰি ৰাখি লৈ মই নিজকে সম্পূৰ্ণকৈ নিৰুতি বুলি ক'ব নোৱাৰো তোমাক প্ৰথম দেখাতে মই অলপ স্বাৰ্থপৰৰ ভূমিকা লৈছো তোমাক পোৱাৰ প্ৰভাৱ লাগিছিল কিন্তু আজি বিয়া কৰাই মই তোমাক মোৰ কৰি নাপালো দেশটো হয়তো পাম কিন্তু তোমাৰ এই মত মই কোনোদিনেই নাপালো
কি উপাদানকে কৰিছে মই সদায় তাকেই ভাবি থাকোঁ তহঁতক যি উপাদানে কৰিছে মোকো সেই উপাদানৰে কৰিছে নহয় কলা তই অসাধাৰণ বাৰু কিয় কৰা মোৰ পত্ৰৰ অকণ সমস্যা নাই মনে কালি সবাই কাকুলা পাই বিখাগ বিলাই বহুতে খুদিয়াই জীবনে কালি সবাই পাই ঘুমাই আমরি সে আদি আখার খোদি বিসারি জরি জরি মোরে সোহা বুঝে তুমি বুঝে না